করোনা মানে কি কোয়াছুন ভাইরাস কি ভাইরাস ভাইরাস কি ভাইরাস ভাইরাস মানে বীজাণু বীজাণু ভাইরাস মানে বলে বীজাণু মই আহিম বুলি গুনগুনে আজি পুৰা ওলাই ৰেডি হৈ আছে তাই মানে ভিডিঅ' তুলাব পালে একোৱে নালাগে তাই এইবোৰ কৰি খুব ভাল পায় তো মই এতিয়া পেহীহঁতৰ ঘৰত আহিছোঁ এয়া পেহীৰ ছোৱালী মোৰ ভণ্টি গুনগুন আৰু এতিয়া বলক পেহীহঁতৰ ঘৰত যাওঁ পেহীয়ে আমাক চাহ দিবৰ কাৰণে এতিয়া ঘৰতে বনোৱা পিঠা বনাইছে বেচন আটা আৰু বেকিং পাউডাৰ দি কিনে বনাইছে পুৰা একদম ঘৰুৱা পিঠা একদম ধুনীয়াকৈ ফুলি উঠিছে এতিয়া আমাৰ গুনগুন আৰু মোৰ পেট পূজা মানে আৰু আপোনালোকক দেখাই আছো চাহ কিহেৰে দিছে আমাক চাওক তাইক ডান্স কৰিব দিয়াৰ কাৰণে একদম পুৰা দৌৰি দৌৰি গৈছে চোতাললৈ আৰু এতিয়া তাই ডান্স কৰি দেখাব আপোনালোকক চাওক দেখাই দিয়াছো কেনেকৈ খাইছা তুমি পানী খাই খাই পেটটো ভৰাম ভাত নোখোৱা বহুত ৰ'দ দিছে আৰু বহুত ৰ'দত নাচিছো আৰু কি কৰিম পানী খাব লাগিব এতিয়া আইতাই নাম ধৰিব যায় সদায় ক'ত তাই এতিয়া নাম ধৰিব যায় কওকচোন নামঘৰক যাওঁ ইয়াতে কৰোঁ নামো জানো শুনিছোঁ গুনগুনে নাম জানানে নাই জানো গোৱাচোন এটা নাম গোৱাচোন গোৱা মই কলৈ যাম কলৈ গ'লে কৃষ্ণক পাম গোৱালি পাৰতে আছে গোপাল গোৱালি পাৰতে আই চাওকহে গুনগুনহঁতৰ ঘৰত বহুত ধুনীয়া ধুনীয়া ফুল আছে সেইকাৰণে ভাবিলোঁ ময়ো কেইটামান লৈ লওঁ নে কি কয় চ' গাইজ এতিয়া আমি গুনগুনহঁতৰ ঘৰৰ পৰা ফুল চুল লৈ একদম চাহ তাহ খাই যাব ওলাইছোঁ ভাত খাব দিছিল কিন্তু আমি নাখালোঁ দেৰি হ'ব সেইকাৰণে ওলালোঁ গুনগুন কি ক'বা তুমি বাই দিয়া চবকে বাই ओ लड्डू ले लो लड्डू